আজি প্ৰথম প্ৰশ্ন পৃথিৱীৰ ভিতৰত সৰ্বোচ্চ পথ পৰিবহণ ব্যৱস্থা কোনটো এইটো প্ৰশ্ন আপোনালোকৰ বাবে হোমৱৰ্ক হিচাপে এৰিলোঁ সো আজি আমি আলোচনা কৰিব বিচাৰিছোঁ এডিআইৰ লগতে বিভিন্ন পৰীক্ষাৰ বাবে অত্যন্ত এটা গুৰুত্বপূৰ্ণ বিষয় বিভিন্ন সৰ্বভাৰতীয় প্ৰেক্ষাপটত বিভিন্ন জাতি জনগোষ্ঠীৰ উৎসৱসমূহ নৃত্যসমূহ তেওঁলোকৰ লোকনৃত্যসমূহ যিখিনি আমাৰ ক্লাছিকেল ডেন্স আছে সেইখিনি লগতে সাজপাৰ এই আটাইকেইটা বিষয় সামৰি আজি ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ সো আমি প্ৰথম প্ৰশ্নলৈ যাব বিচাৰিছোঁ পয়সাংকেন কোন জনজাতিৰ উৎসৱ নমস্কাৰ মই অভিজিত নাথে জ্ঞান সম্ভাৰ আন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ অপশ্যন চাৰিটা চাওক আৰু ইয়াৰে শুদ্ধ উত্তৰটো আপুনি কওক ইয়াৰে শুদ্ধ উত্তৰ হৈ যাব অপশ্যন নাম্বাৰ ডি টাইসকলৰ পয়সাংকেন এটা উৎসৱ আৰু এইটো মনত ৰাখিব তেওঁলোকৰ বৌদ্ধ ধৰ্মীয় উৎসৱ হয় নেক্সট আমি চাওঁ মেডাম মেফি কোন জনগোষ্ঠীৰ উৎসৱ চৰি লাগি আছে সো আজি ভইচটো বৰ ভাল নাপাব তথাপি আপোনালোকৰ অলপ উপকাৰ হওক বুলি ভিডিঅ'টো বনাব যত্ন কৰিলোঁ যি নহওক এইটো কুৱেশ্যনৰ এনচাৰ আপুনি নিশ্চয় পাৰিব ইয়াৰ ৰাইট এনচাৰ হৈ যাব অপশ্যন নাম্বাৰ বি টাই আহোমসকলৰ পিছৰ প্ৰশ্ন আলি আই লৃগাং কোন জনগোষ্ঠীৰ উৎসৱ এইটো আপুনি সোনকালে পাৰিব ইয়াৰ শুদ্ধ উত্তৰ হৈ যাব অপশ্যন নাম্বাৰ এ মিচিংসকলৰ পিছৰ এটা প্ৰশ্নলৈ আহিছোঁ বৈশাগু আৰু খেৰাই কোন জনগোষ্ঠীৰ উৎসৱ হয় সো আপুনি যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব সো এনেধৰণৰ ভিডিঅ'সমূহ আপুনি প্ৰতিদিনে লাভ কৰিবৰ বাবে সো ইয়াৰে উত্তৰটো কোনটো হৈ যাব ইয়াৰে উত্তৰ হৈ যাব অপশ্যন নাম্বাৰ চি বড়োসকলৰ বৈশাগু আৰু খেৰাই তেওঁলোকৰ উৎসৱ হয় নেক্সট চাওঁ আমি খুকুচি আৰু বাইখু কোন জনগোষ্ঠীৰ উৎসৱ হয় তো আপোনালোকক জনাওঁ আমি ইতিমধ্যে দুটাকৈ মডেল কুৱেশ্যন পেপাৰৰ ছেট ইতিমধ্যে ভিডিঅ' আকাৰে উত্তৰসমূহ আলোচনা কৰি আপলোড কৰিলোঁ যদি আপুনি চোৱা নাই অনুগ্ৰহ কৰি ভিডিঅ'ৰ অপশ্যনত গৈ পেলাই আপুনি ভিডিঅ'টো চাই ল'ব পাৰে আৰু যদি সমস্যা নহয় কাইলৈকে আমি 3 নম্বৰ আৰু শেষৰটো অত্যন্ত এটা গুৰুত্বপূৰ্ণ প্ৰশ্নৰ সৈতে মডেল কুৱেশ্যন পেপাৰৰ ছেট আপলোড কৰিম আপুনি এবাৰ চাই ল'ব পাৰিব যি নহওক এইটো প্ৰশ্নৰ উত্তৰ কোনটো হৈ যাব ইয়াৰে শুদ্ধ উত্তৰ হৈ যাব অপশ্যন নাম্বাৰ চি ৰাভাসকলৰ পিছৰ প্ৰশ্নটোলৈকে যাওঁ সমাংকান আৰু হাচাকেকান কোন জনগোষ্ঠীৰ উৎসৱ হয় সো এই ৰাইট এনচাৰটো আপুনি দিয়ক ইয়াৰে ৰাইট এনচাৰ হৈ যাব অপশ্যন নাম্বাৰ বি কাৰ্বিসকলৰ পিছৰ প্ৰশ্নলৈ আহিছোঁ বুচুডিমা কোন জনগোষ্ঠীৰ উৎসৱ হয় তো অপশ্যন চাৰিটা চাওক উত্তৰটো আপুনি আমাৰ সৈতে মিলাই ল'ব ইয়াৰে ৰাইট এনচাৰ হৈ যাব অপশ্যন নাম্বাৰ এ ডিমাছাসকলৰ পিছৰ প্ৰশ্নলৈ আহিছোঁ জংখং পূজা কোন জনগোষ্ঠীৰ উৎসৱ হয় তো ৰাইট এনচাৰটো আপুনি কওক ইয়াৰে ৰাইট এনচাৰ হৈ যাব অপশ্যন নাম্বাৰ এ তিৱা পাৰিছেনে চাগে আপুনি নিশ্চয় পাৰিব কৰম পৰৱ কোন জনগোষ্ঠীৰ উৎসৱ হয় অপশ্যন চাৰিটা চাওক আৰু উত্তৰটো আপুনি সোনকালে দিয়ক এইটো আপুনি বেছি সময় নল'ব ইয়াৰে শুদ্ধ উত্তৰ হৈ যাব অপশ্যন নাম্বাৰ চি চাহ জনগোষ্ঠীৰ পিছৰ প্ৰশ্ন তৰাচিৰা বিহু কোন জনগোষ্ঠীৰ উৎসৱ হয় অপশ্যন চাৰিটা চাওক আৰু উত্তৰটো দিব যত্ন কৰক ইয়াৰে ৰাইট এনচাৰ হৈ যাব অপশ্যন নাম্বাৰ ডি ঠেঙাল কছাৰীসকলৰ পিছৰ প্ৰশ্ন ইয়ালিং উৎসৱ কোন জনগোষ্ঠীৰ হয় চ' ইয়াৰে এনচাৰটো দিয়ক অপশ্যন চাৰিটা চাই লওক উত্তৰটো আপুনি আমাৰ সৈতে মিলাই ল'ব ৰাইট এনচাৰটো কৈ দিছোঁ ইয়াৰে অপশ্যন নাম্বাৰ বি তিৱাসকলৰ নেক্সট আমি চাওঁ সোমদেও পূজা কোন জনগোষ্ঠীৰ উৎসৱ হয় অপশ্যন চাৰিটা চাই আপুনি উত্তৰটো দিব যত্ন কৰক ইয়াৰে ৰাইট এনচাৰ হৈ যাব অপশ্যন নাম্বাৰ কোনটো হৈ যাব ডি আহোমসকলৰ পিছৰ প্ৰশ্নলৈ আহিছোঁ গৰ্জা উৎসৱ কোন জনগোষ্ঠীৰ হয় চ' আপুনি ইয়াৰে অপশ্যন চাৰিটা চাই পেলাই উত্তৰটো দিব যত্ন কৰক তো ৰাইট এনচাৰ হৈ যাব অপশ্যন নাম্বাৰ এ বড়োসকলৰ পিছৰ প্ৰশ্নলৈকে যাওঁ উমফা পূজা কোন জনগোষ্ঠীৰ উৎসৱ অপশ্যন চাৰিটা চাওক উত্তৰটো দিব যত্ন কৰক ইয়াৰে ৰাইট এনচাৰ হৈ যাব অপশ্যন নাম্বাৰ ডি আহোমসকলৰ নেক্সট চাওঁ গেৰুবা কোন জনগোষ্ঠীৰ উৎসৱ হয় চ' প্ৰনাউন্সিয়েশ্যনবিলাক আমাৰ ভুল হৈ যাব পাৰে লিখোঁতেও ভুল হৈ যাব পাৰে চ' কিছুমান কথা ইয়াতে লিখোঁতে অলপ খেলি মেলি হয় যি নহওক বাৰু আপুনি উত্তৰটো জানক কেৱল সেইটোতহে গুৰুত্ব দিয়ক চ' ইয়াৰ ৰাইট এনচাৰ কোনটো হৈ যাব ইয়াৰে ৰাইট এনচাৰ হৈ যাব অপশ্যন নাম্বাৰ বি ডিমাছাসকলৰ আমি পিছৰ এটা প্ৰশ্নলৈ আহিছোঁ পাউৰাদেউ কোন জনগোষ্ঠীৰ উৎসৱ হয় চ' অপশ্যনটো চাওক ৰাইট এনচাৰ কোনটো হ'ব ইয়াৰ ৰাইট এনচাৰ ক'ব আপুনি অপশ্যন নাম্বাৰ বি ৰাভাসকলৰ পিছৰ প্ৰশ্ন বুচু কোন জনগোষ্ঠীৰ উৎসৱ হয় অপশ্যন চাৰিটা চাই লওক এবাৰ ৰাইট এনচাৰটো আপুনি ক'ব ইয়াৰে শুদ্ধ উত্তৰ হৈ যাব অপশ্যন নাম্বাৰ এ ডিমাছাসকলৰ পিছৰ প্ৰশ্নলৈকে আহিছোঁ ৰংখেৰ কোন জনগোষ্ঠীৰ উৎসৱ ৰাইট এনচাৰটো কওক ইয়াৰে ৰাইট এনচাৰ ক'ব আপুনি অপশ্যন নাম্বাৰ বি কাৰ্বিসকলৰ আন এটা প্ৰশ্ন ফাৰকান্তি কোন জনগোষ্ঠীৰ উৎসৱ অপশ্যন চাৰিটা চাই লওক আৰু ৰাইট এনচাৰটো আপুনি দিব ইয়াৰ ৰাইট এনচাৰ হ'ব অপশ্যন নাম্বাৰ এ পাৰিছে নিশ্চয় ৰাভা নেক্সট চাওঁ বহাগীয়া বিশু হাৱানীয়া পূজা কোন জনগোষ্ঠীৰ উৎসৱ হয়
অপশ্যন চাৰিটা চাই লওক আৰু উত্তৰটো আপুনি দিব যত্ন কৰিব ইয়াৰে ৰাইট এনসাৰ হৈ যাব অপশ্যন নাম্বাৰ সি দেউৰীসকলৰ আন এটা প্ৰশ্নলৈ আহিছোঁ চৰামগা লেৱাটনা কোন জনগোষ্ঠীৰ উৎসৱ হয় সো আপুনি অপশ্যন চাৰিটা চাওক প্ৰথম আৰু উত্তৰটো আপুনি আমাৰ সৈতে মিলাই ল'ব তো ইয়াৰে ৰাইট এনসাৰ কোনটো হৈ যাব অপশ্যন চাৰিটা চাই লওক এবাৰ তো ইয়াৰে ৰাইট এনসাৰ হ'ব অপশ্যন নাম্বাৰ তো ইয়াৰে ৰাইট এনসাৰ হ'ব অপশ্যন নাম্বাৰ ডি হাজং নেক্সট চাওঁ আমি ভাৰত নাট্যম কোন ৰাজ্যৰ ধ্ৰুপদী নৃত্য তো ধ্ৰুপদী নৃত্যৰ গীতৰ বিষয়ে প্ৰশ্ন আহে ইতিমধ্যে আহিছে সো আজি আমি ভিডিঅ'টো আলোচনা কৰি দিছোঁ আটাইকেইটা ধ্ৰুপদী নৃত্যৰ বিষয়ে আলোচনা কৰি দিছোঁ সো ইয়াৰ ৰাইট এনসাৰটো কওক আপুনি নিশ্চয় পাৰিব ইয়াৰ ৰাইট এনসাৰ হৈ যাব অপশ্যন নাম্বাৰ এ তামিলনাডু আমি নেক্সট কুৱেশ্যন যাওঁ কথক কোন ৰাজ্যৰ ধ্ৰুপদী নৃত্য অপশ্যন চাৰিটা আপুনি এবাৰ চাই লওক যদি চেনেলটো আপুনি ছাবস্ক্ৰাইব কৰা নাই অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব এনেধৰণৰ ভিডিঅ' মই প্ৰতিদিনে পাবৰ বাবে সো ইয়াৰ ৰাইট এনসাৰটো কওক ইয়াৰ ৰাইট এনসাৰ হৈ যাব অপশ্যন নাম্বাৰ বি উত্তৰ প্ৰদেশৰ আন এটা প্ৰশ্নলৈ আহিছোঁ কথাকলি কোন ৰাজ্যৰ ধ্ৰুপদী নৃত্য অপশ্যন চাৰিটা চাওক আৰু ৰাইট এনসাৰটো আপুনি আমাৰ সৈতে মিলাই ল'ব ইয়াৰ ৰাইট এনসাৰ হৈ যাব অপশ্যন নাম্বাৰ চি কেৰেলা তো আমি আন এটা প্ৰশ্নলৈ আহিছোঁ কুচিপুড়ি কোন ৰাজ্যৰ ধ্ৰুপদী নৃত্য সো অপশ্যনকেইটা আপুনি এবাৰ চাই লওক আৰু শুদ্ধ উত্তৰটো আপুনি আমাৰ সৈতে মিলাব নিশ্চয় পাৰিব এইবিলাক প্ৰশ্ন ইয়াৰে শুদ্ধ উত্তৰ হৈ যাব অপশ্যন নাম্বাৰ ডি গেট 4ৰ বাবে হয় যিহেতু কমন এনেকুৱা ধৰণৰ প্ৰশ্নই আহি যাব নেক্সট এটা প্ৰশ্ন চাওঁ মোহিনীয়াট্যম কোন ৰাজ্যৰ ধ্ৰুপদী নৃত্য হয় তো অপশ্যন চাৰিটা চাওক আৰু ৰাইট এনসাৰটো আপুনি আমাৰ সৈতে মিলাই ল'ব ইয়াৰে শুদ্ধ উত্তৰ হৈ যাব অপশ্যন নাম্বাৰ ডি কেৰেলা আন এটা প্ৰশ্ন ওড়িশী কোন ৰাজ্যৰ ধ্ৰুপদী নৃত্য অপশ্যন চাৰিটা এবাৰ চাই লওক ইয়াৰে শুদ্ধ উত্তৰ হৈ যাব অপশ্যন নাম্বাৰ এ ওড়িশাৰ নেক্সট কুৱেশ্যন গৰবা লোকনৃত্য কোন ৰাজ্যত অনুষ্ঠিত হয় সো লোকনৃত্যসমূহৰ বিষয়ে এবাৰ পৰীক্ষাত আহিয়ে আছে সো ইয়াৰে কিছু গুৰুত্বপূৰ্ণ লোকনৃত্য আপোনালোকৰ বাবে ৰাখিলোঁ এতিয়া সো এইটো চাই লওক আপুনি শুদ্ধ উত্তৰ কোনটো হৈ যাব ইয়াৰে শুদ্ধ উত্তৰ হৈ যাব অপশ্যন নাম্বাৰ বি গুজৰাটৰ নেক্সট কুৱেশ্যন গিদ্ধা কোন লোকনৃত্য গিদ্ধা লোকনৃত্য কোন ৰাজ্যত অনুষ্ঠিত হয় সো ইয়াৰ ৰাইট এনসাৰ কওক ইয়াৰে শুদ্ধ উত্তৰ হৈ যাব অপশ্যন নাম্বাৰ বি পঞ্জাৱৰ আন এটা প্ৰশ্নলৈ আহিছোঁ ঘুমুৰ লোকনৃত্য কোন ৰাজ্যত অনুষ্ঠিত হয় অপশ্যন চাৰিটা এবাৰ চাই লওক তো ইয়াৰে ৰাইট এনসাৰ হৈ যাব অপশ্যন নাম্বাৰ চি ৰাজস্থানৰ নেক্সট চেৰাও লোকনৃত্য কোন ৰাজ্যত অনুষ্ঠিত হয় অপশ্যন চাৰিটা এবাৰ চাই লওক আপুনি সো ইয়াৰে ৰাইট এনসাৰ হৈ যাব অপশ্যন নাম্বাৰ চি অ'কে অপশ্যন নাম্বাৰ চি মিজোৰামৰ নেক্সট চাওঁ ঝুমুৰ নৃত্য কোনে উদযাপন কৰে ইয়াৰে উত্তৰ আপুনি নিশ্চয় জানিব ঝুমুৰ নৃত্য ইয়াৰে শুদ্ধ উত্তৰ হৈ যাব অপশ্যন নাম্বাৰ চি চাহ জনগোষ্ঠী নেক্সট চাওঁ দাণ্ডিয়া ৰাস কোন ৰাজ্যৰ লোকনৃত্য অপশ্যনকেইটা চাওক উত্তৰটো আপুনি আমাৰ সৈতে মিলাই ল'ব ইয়াৰে ৰাইট এনসাৰ হৈ যাব অপশ্যন নাম্বাৰ এ গুজৰাটৰ আন এটা প্ৰশ্নলৈ আহিছোঁ ডুমচক কোন ৰাজ্যৰ লোকনৃত্য অপশ্যন চাৰিটা এবাৰ চাই লওক আৰু শুদ্ধ উত্তৰটো আপুনি মিলাওক যদি আপুনি জানিছে খুবেই ভাল কথা এইবিলাক প্ৰশ্ন ইয়াৰে ৰাইট এনসাৰ কোনটো হৈ যাব ডুমচক হৈছে বিহাৰৰ এটা লোকনৃত্য নেক্সট চাওঁ আমি থপলা চুংবা কোন ৰাজ্যৰ লোকনৃত্য অপশ্যন চাৰিটা চাই লওক আপুনি ইয়াৰে ৰাইট এনসাৰ হৈ যাব অপশ্যন নাম্বাৰ কোনটো হ'ব বি মণিপুৰ আন এটা প্ৰশ্নলৈ আহিছোঁ পুনিকালি কোন ৰাজ্যৰ লোকনৃত্য অপশ্যন চাৰিটা চাই লওক এবাৰ আৰু ইয়াৰে ৰাইট এনসাৰটো আপুনি ক'ব ইয়াৰে ৰাইট এনসাৰ হৈ যাব অপশ্যন নাম্বাৰ এ কেৰেলাৰ নেক্সট চাওঁ আমি ঢালু কোন ৰাজ্যৰ লোকনৃত্য অপশ্যন চাৰিটা এবাৰ চাই লওক সো ইয়াৰ ৰাইট এনসাৰ হৈ যাব অপশ্যন নাম্বাৰ চি গোৱা ভালদৰে এইখিনি আপুনি চাই লওক ইয়াৰ পৰা 3-4টা কুৱেশ্যন চকুমুটি আহিব একদম নেক্সট বাগৰুম্বা লোকনৃত্য কোনে উদযাপন কৰে ইয়াৰে ৰাইট এনসাৰটো আপুনি সহজে পাৰিব ইয়াৰে ৰাইট এনসাৰ হৈ যাব অপশ্যন নম্বৰ বাগৰুম্বা কাৰ আছিলে বড়োসকলৰ আছিলে নেক্সট আমি চাওঁ হাজগিৰি আৰু বিৰজু কোন ৰাজ্যৰ লোকনৃত্য তো ইয়াৰে শুদ্ধ উত্তৰটো কোনটো হৈ যাব ইয়াৰে শুদ্ধ উত্তৰ হৈ যাব অপশ্যন নাম্বাৰ ডি ত্ৰিপুৰাৰ আমি নেক্সট কুৱেশ্যনটোলৈকে যাব বিচাৰিছোঁ লাবনী কোন ৰাজ্যৰ লোকনৃত্য অপশ্যন চাৰিটা এবাৰ চাই লওক আৰু ইয়াৰে শুদ্ধ উত্তৰটো আপুনি ক'ব ইয়াৰে শুদ্ধ উত্তৰ হৈ যাব অপশ্যন নাম্বাৰ বি মহাৰাষ্ট্ৰৰ ভিডিঅ'টো যদি আপুনি চাই আছে লাইক এটা কৰি দিব চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখি ল'ব সো নেক্সট কুৱেশ্যন আমি চাওঁ ধুনাচি কোন ৰাজ্যৰ লোকনৃত্য হয় অপশ্যন চাৰিটা চাওক আৰু ৰাইট এনসাৰটো আপুনি ক'ব ইয়াৰে শুদ্ধ উত্তৰ হৈ যাব অপশ্যন নাম্বাৰ এ পশ্চিমবংগ আন এটা প্ৰশ্ন চাওঁ কালবেলিয়া কোন ৰাজ্যৰ লোকনৃত্য ইতিমধ্যে এইটো প্ৰশ্ন আহি গৈছে অপশ্যন চাৰিটা চাওক আৰু আপুনি শুদ্ধ উত্তৰটো জানিব ইয়াৰে শুদ্ধ উত্তৰ হৈ যাব অপশ্যন নাম্বাৰ চি ৰাজস্থানত থৰ মৰুভূমিত অনুষ্ঠিত হোৱা এটা লোকনৃত্য আন এটা প্ৰশ্ন পৰয়িনী কোন ৰাজ্যৰ লোকনৃত্য খুবেই গুৰুত্বপূৰ্ণ এইটো
চাই লওক এবাৰ ইয়াৰে ৰাইট এনসাৰটো আমাৰ সৈতে মিলাওক আপুনি ইয়াৰে শুদ্ধ উত্তৰ হৈ যাব কোনটো সি কেৰেলা নেক্সট ৰাছিয়া কোন ৰাজ্যৰ নৃত্য অপচন চাইটা চাওক আৰু শুদ্ধ উত্তৰটো আপুনি ক'ব ইয়াৰে শুদ্ধ উত্তৰ হৈ যাব অপচন নাম্বাৰ ৰাছিয়া হৈছে উত্তৰ প্ৰদেশৰ এটা লোকনৃত্য আনাদাৰ কুৱেশ্যন বুইয়া কোন ৰাজ্যৰ নৃত্য অপচন চাইটা এবাৰ চাই লওক তো ইয়াৰে ৰাইট এনসাৰ ক'ব বি অৰুণাচল নেক্সট ভাংৰা কোন ৰাজ্যৰ নৃত্য এইটো খুবেই গুৰুত্বপূৰ্ণ সো ইয়াৰে ৰাইট এনসাৰটো দিয়ক অপচন নাম্বাৰ সি পঞ্জাব নেক্সট চাওঁ কীৰ্তন কোন ৰাজ্যৰ লোকনৃত্য অপচন চাইটা এবাৰ চাই লওক সো ইয়াৰ ৰাইট এনসাৰ হৈ যাব অপচন নাম্বাৰ সি পশ্চিম বংগৰ নেক্সট কুৱেশ্যন দামালি কোন ৰাজ্যৰ লোকনৃত্য অপচন চাইটা চাওক উত্তৰটো আপুনি আমাৰ সৈতে মিলাই ল'ব যদি পাৰিছে খুবেই ভাল কথা যদি নাই পৰা এবাৰ মনত ৰাখি লওক কোনো কথা নাই অপচন নাম্বাৰ এ জম্মু কাশ্মীৰৰ নেক্সট কুৱেশ্যন চাওঁ লাহু নৃত্য কোন ৰাজ্যৰ লোকনৃত্য তো ইয়াৰে ৰাইট এনসাৰটো কওক এইকেইটা মনত ৰাখিব নৰ্থ ইষ্টৰ ভিতৰৰকেইটা আৰু ইম্পৰ্টেণ্ট হয় চ' ইয়াৰ ৰাইট এনসাৰ হৈ যাব ডি মেঘালয় এটা লোকনৃত্য হৈছে লাহু নৃত্য আমি নেক্সট চাওঁ ওনাম কোন ৰাজ্যৰ নৃত্য চ' এনেধৰণৰ প্ৰশ্নটো খুবেই আহে তো ইয়াৰ ৰাইট এনসাৰ কোনটো হৈ যাব ইয়াৰে ৰাইট এনসাৰ হৈ যাব অপচন নাম্বাৰ এ কেৰেলাৰ নেক্সট আমি চাওঁ দক্ষিণা ফালি কোন জনজাতিৰ সাজপাৰ তো এতিয়া আমি অলপ সাজপাৰৰ বিষয়ে চাওঁ তো ইয়াৰে অপচন চাইটা এবাৰ চাই লওক আৰু শুদ্ধ উত্তৰটো আপুনি কওক দক্ষিণা ফালি এইবিলাক কাৰ হয় এইবিলাক হৈছে বড়োসকলৰ মনত ৰাখিব অপচন নাম্বাৰ এ বড়োসকলৰ নেক্সট এটা কুৱেশ্যন মই কুৱেশ্যনটো কৰাৰ আগতে এটা মনত পৰিছে চ' ওনাম আমি জানিলোঁ ওনামৰ পিছত আমাৰ পোংগাল আছিলে তো এইটো মই কুৱেশ্যনটো নিলিখিলোঁ আৰু যিবিলাক আমাৰ সাধাৰণ অলপ সহজ টাইপৰ হয় বিহু সত্ৰীয়া নৃত্য এইবিলাকৰ বিষয়ে লিখা নাই এনে টাইমটো ল'ব বিচৰা নাই আপোনালোকে নিশ্চয় জানিব এতিয়া কওক পোংগাল কাৰ আছিলে বাৰু অপচন নাই বাৰু তো আপুনি এবাৰ কওকচোন পোংগাল হৈছে তামিলনাডুৰ যি নহওক নেক্সট কুৱেশ্যন এগ্ৰিকালচাৰ ৰিবিকা সিং গেৰ কোন জনজাতিৰ সাজপাৰ তো ইয়াৰ অপচন চাৰিটা চাওক গোটেই তিনিটা চাৰিটা দি দিছোঁ বেছি কুৱেশ্যন বহলাব বিচৰা নাই যেতিয়া গোটেইকেইটা অপচন নাম্বাৰ কোনটো শুদ্ধ হৈ যাব অপচন নাম্বাৰ ডি মিচিংসকলৰ নেক্সট চাওঁ পিনি পেকক পোহ কোন জনজাতিৰ সাজপাৰ হয় অপচন চাৰিটা চাওক আৰু ইয়াৰে শুদ্ধটো আপুনি ক'ব ইয়াৰে ৰাইট এনসাৰ হৈ যাব অপচন নাম্বাৰ কোনটো হৈ যাব অপচন নাম্বাৰ বি কাৰ্বিসকলৰ হয় এইখিনি